নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তুমি কেতিয়াবা ভাবি চাইছানে তোমাৰ জীৱনৰ আচল লক্ষ্য কি বা তুমি নিজক লৈ কিমান দূৰ সন্তুষ্ট? আচলতে আমি সকলোৱে দিনটোত 24 ঘণ্টা সময় একেটাই পাওঁ, কিন্তু এই সময়খিনি আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ ভৱিষ্যত। আজি মই তোমাক এনে কিছুমান কথা ক'ব বিচাৰোঁ যিবোৰ হয়তো তোমাৰ চিন্তাৰ ধাৰা সলনি কৰি দিব পাৰে। আহা তেনেহ'লে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। আৰু যদি তোমালোকে চেনেলটো নতুনকৈ আহিছা, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। প্ৰথমতে নিজক আন কাৰোবাৰ সৈতে তুলনা কৰা বন্ধ কৰা। তুমি অনন্য অৰ্থাৎ ইউনিক। তোমাৰ মাজত থকা প্ৰতিভা আন কাৰোবাৰ লগত মিলিব নোৱাৰে। কোনোবা হয়তো পঢ়া শুনাত বহুত চোকা, কোনোবা খেল ধেমালিত পাকৈত, আকৌ কোনোবা গান বা সংস্কৃতত আগ্ৰহ। আন এজনৰ সফলতা দেখি তুমি কেতিয়াও হতাশ নহ'বা। তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লোৱা, কিন্তু নিজক সৰু বুলি নাভাবিবা। তোমাৰ যুঁজখন কেৱল তোমাৰ নিজৰ সৈতে। কালিৰ দিনটোত তুমি যি আছিলা আজি তাতকৈ অলপ হ'লেও উন্নত হোৱাৰ চেষ্টা কৰা। দ্বিতীয়তে, ভুল কৰিবলৈ ভয় নকৰিবা। ভুল কৰাটো মানুহৰ স্বভাৱ, আৰু ই প্ৰমাণ কৰে যে তুমি চেষ্টা কৰি আছা। যিয়ে জীৱনত কেতিয়াও ভুল কৰা নাই তেওঁৰ আচলতে নতুন একো শিকা নাই। যদি তুমি কোনো পৰীক্ষাত ব্যৰ্থ হৈছা বা কোনো কামত আশা কৰা মতে ফল পোৱা নাই, তেন্তে ভাঙি পৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো প্ৰতিটো বিফলতাই তোমাক এটা নতুন শিক্ষা দিয়ে, আৰু সেই শিক্ষাটোক সাৰথি কৰি তুমি আকৌ নতুন উৎসাহেৰে থিয় হ'ব লাগিব। তৃতীয়টো গুৰুত্বপূৰ্ণ কথাটো হ'ল সময়ৰ সঠিক ব্যৱহাৰ। ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবত ৰিলছ চাই ঘণ্টাৰ পিছত ঘণ্টা সময় নষ্ট কৰাটো বৰ সহজ, কিন্তু মনত ৰাখিবা এই সস্তীয়া মনোৰঞ্জনে তোমাক মুহূৰ্তৰ বাবে আনন্দ দিব পাৰে, কিন্তু তোমাৰ সপোনবোৰ পূৰণ কৰাত সহায় নকৰে। গতিকে দিনটোৰ এটা নিৰ্দিষ্ট সময় বা নিজৰ দক্ষতা বৃদ্ধিৰ বাবে দিয়া। নতুন কিতাপ পঢ়া, নতুন ভাষা শিকা বা তোমাৰ কেৰিয়াৰৰ বাবে প্ৰয়োজনীয় কিবা এটা কাম শিকিবলৈ চেষ্টা কৰা। আজি তুমি কৰা অলপ কষ্টই তোমাৰ ভৱিষ্যত জীৱনটো বহুত সহজ আৰু সুন্দৰ কৰি তুলিব। চতুৰ্থতে, নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকা। আনৰ সৈতে নিজৰ তুলনা কৰি নিজৰ মানসিক শান্তি নষ্ট নকৰিবা। প্ৰতিজন মানুহৰে নিজা এক সুকীয়া গতি আৰু যোগ্যতা থাকে। তেওঁলোকে যি কৰিছে তুমিও তাকেই কৰিব লাগিব বুলি কোনো কথা নাই। তুমি কেৱল এইটো চাব লাগে যে যোৱা কাইলৈ তুমি যি আছিলা আজি তাতকৈ অলপ হ'লেও উন্নত হৈছেনে নাই। জীৱনৰ যুঁজ তাত তোমাৰ প্ৰতিযোগিতা কেৱল তোমাৰ নিজৰ সৈতেহে। শেষত সদায় এটা ইতিবাচক মানসিক লৈ আগবাঢ়ি যোৱা। সফলতা এদিনতে নাহে, ই এটা দীঘলীয়া প্ৰক্ৰিয়া। যেতিয়ালৈকে তুমি চেষ্টা এৰি নিদিয়া তেতিয়ালৈকে তুমি পৰাজিত হোৱা নাই। গতিকে হাঁহি মুখে কাম কৰি যোৱা, সফলতা নিশ্চয়কৈ তোমাৰ হাতলৈ আহিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল ধৈৰ্য। কোনো চমু ৰাস্তাৰে বা হঠাতে ডাঙৰ সফলতা লাভ কৰিব নোৱাৰি। বহু সময়ত এনেকুৱা লাগিব পাৰে যে মই ইমান কষ্ট কৰিছোঁ তথাপিও কিয় ফল পোৱা নাই, কিন্তু মনত ৰাখিবা এটা ডাঙৰ গছ হ'বলৈ বীজটোক মাটিৰ তলত বহু সময় ধৈৰ্যৰ পাৰ কৰিবলগীয়া হয়। ঠিক তেনেদৰে এতিয়া তুমি যিটো কষ্টৰ মাজেৰে গৈ আছা সেয়া তোমাৰ ভৱিষ্যতৰ ভেটিটোৱে শক্তিশালী হৈছে। শেষত আনৰ সফলতা দেখি নিজক কেতিয়াও কম বুলি নাভাবিবা। প্ৰতিটো ফুল ফুলিবলৈ নিজা একোটা ঋতুৰ প্ৰয়োজন হয়। তোমাৰো সময় আহিব। তুমি কেৱল আজিৰ দিনটোক সঠিকভাৱে ব্যৱহাৰ কৰা আৰু নিজৰ কামত 100% মনোযোগ দিয়া। মনত ৰাখিবা যিয়ে হাৰ নামানি আগবাঢ়ি তেওঁৰ জয় নিশ্চিত। তো ভিডিঅ'টো কেনেকুৱা পালা? ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। পুনৰ পৰৱৰ্তী